মাছ মাংস আৰু পনীৰ আমাৰ সাঁচিপাত বহুত ধনী না গুড মৰ্নিং ফ্ৰম লখিমপুৰ হাৰমতি ৰাইজ আপোনালোক সকলোকে নতুন এটা মোৰ ভিডিঅ'লৈকে স্বাগতম জনাইছোঁ। আমি আজি আছোঁ লখিমপুৰ হাৰমতিত, মানে যোৱাকালি আমাৰ গহপুৰ কি আছিল সেইখিনি কলাবাৰী তাত আমাৰ প্ৰগ্ৰেম আছিল, মানে কম্পিটিশ্যন আছিল যোৱা ৰাতি। তাৰপিছত তাত আমি কম্পিটিশ্যন কৰি আহিলোঁ লখিমপুৰ হাৰমতিলৈ আৰু ৰাতি এইখন হোটেলতে থাকিলোঁ। এইখন হোটেল ষ্টাৰলেণ্ড এণ্ড মেৰিজ হল, ইয়াতে আমি থাকিলোঁ যোৱা ৰাতি। আৰু আজি ৰাতি আমাৰ লখিমপুৰৰ হাৰমতিত এক্সিবিশ্যন এখন শ্ব' আছে, ডাঙৰ শ্ব' হ'ব। আৰু এতিয়া ৰাতিপুৱা আমি গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ আৰু আমি এতিয়া গৈ আছোঁ ৰাতিপুৱাৰ সাজ খাবলৈ, মানে যি পাওঁ আৰু সেই খাম। আৰু আমাৰ এইফালে আমাৰ তুষাৰ লোচন ই এৰেঞ্জ কৰিছে আমাৰ ৰাতিপুৱাৰ যি হয় আমি খাবলৈ গৈ আছোঁ। ভাত মাংস ভাত এইফালে আছে আমাৰ প্ৰিয়ম, এইফালে আছে আমাৰ গৌতম দা, হাই কৈ দিয়া। এইফালে আমাৰ বাকী পল্টনবোৰ আছে, দেখুৱাই গৈ থাকিম ৰাইজ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এইফালে আমাৰ বিশ্ব ৰুবা, এইফালে আছে আমাৰ দেবু, এইফালে আছে মানৱ। সেইটো মোৰ চিট আছিলে নাই, সিফালে মোৰ চিটটো আছে। গৈ আছোঁ, আপোনালোকক দেখাই গৈ থাকিম, ভিডিঅ'টো চাই থাকিব ৰাইজ। এইফালে আমাৰ পূৰা পল্টন বহি গৈছে, আমি এতিয়া গৈ আছোঁ ৰাতিপুৱা খাবৰ কাৰণে। এইফালে আমাৰ বৰ্তেকানা, জ্যোতিৰ বাবা, কাক্স, নেহু, এইফালে আমাৰ জিলমিল বাই, হাই কৈ দিয়া। এইফালে আমাৰ পৰি, আৰু এইফালে আমাৰ মেইন হ'ল। তাৰপিছত এইফালে আমাৰ ল'ৰা সন্থা পিছফালে এটা হাল্লা লাগে। আমাৰ কিবা ক'বা? এইফালে আমাৰ চুনু, মালা, এইফালে অভি, এয়া আমাৰ শুক্ৰ, গৈ আছো, দেখুৱাই গৈ থাকিম আমাৰ কি খাওঁ কি নাখাওঁ চাই থাকিব। গাইজ আমি ভাত খাবৰ কাৰণে আহি গ'লোঁ, এয়া বন্ধু হোটেল হাৰমতিতেই আছে। আমি কেইজনমানহে আহিছোঁ দেই, বাকী কেইজনমান এখন বেলেগ হোটেলত গৈছে, মানে গোটেইকেইজনক এইখন হোটেলত নাতে, সেইকাৰণে আমি কেইজনমান আহিছোঁ, 15জনমান। বাকী 10জনমান বেলেগ এখন হোটেললৈ গৈছে। আমাৰ কোন কোন আছে এবাৰ এইখন হোটেলত, আমাৰ কোন কোন আছে আমাৰ বৰডেকা, বন্ধুদা, তাকো কি খাবা? হা গাহৰি মেইন ন, গাহৰি ভাত অকণমান বুজিছে। তুমি কি খাবা? চিকেন। তুমি কি খাবা? তুমি কি খাবা তাকে সুধিছোঁ আকৌ, ৱাৰৰ কথা কৈছা যে। মাছ মাংস আৰু পনীৰ আমাৰ সাঁচিপাত বহুত ধনী না। তুমি কি খাবা? কি খাবা? মই সিহঁতকে খুৱাম, মই নিজে ইমান খাওঁ কৰি থাকে মানে মই জীৱনত ইমান খোৱা মানুহ মই দেখা নাই আজিলৈকে, জীৱনত দেখা নাই। মানে এনেকুৱা খাওঁ মাছ মাংস মানে শান্তি নাই। কমিটি খানা যদি লাভ নাই, হোটেলত নি এটা এক্সট্ৰাকৈ খুৱাব লাগে। আজি মই এক্সট্ৰাকৈ লৈ আহিছোঁ, কমিটি কৈছিলোঁ, কমিটিয়ে মই নালাগে, কমিটি ফ্ৰী খানা নিছোঁ, সিহঁতে এক্সট্ৰাকৈ খুৱাইছোঁ। চব খা যি ৰাইজ মিছা কথা কৈছে। আমাৰ দলৰ ফালৰ পৰা চেংচন হৈছে অকল ভেজ থালি এখন, লগত আমি নাই সঁচা কথাটো কৈছোঁ। আৰু আমি লগত খাম গাহৰি মাংস, নিজৰ পইচাৰে খাম দেই। তেওঁ খাব আমাৰ চিকেন, গাহৰি নাখায়, আমি খাম নিজৰ পইচাৰে গাহৰি। আৰু দলৰ ফালৰ পৰা চেংচন হৈছে ভেজ থালি এখন, নহ'লে আকৌ বাকীকেইটা ভিডিঅ' চাই ক'বতো সিহঁতক গাহৰি খোৱালে, আমাক খোৱালে ভেজ থালি, হয় নাই? এইফালে ৰাইজ আমাৰ গাহৰি আহি গৈছে, গাহৰি এয়া ভাল লাগি গৈছে, ধুনীয়া এখন থালি। এইফালে আমাৰ তুষাৰ লোচনে আৰম্ভ কৰি দিলে। এইফালে আমাৰ ৰাণী আছে, ৰাণীয়ে মাছ লৈছে। এইফালে আমাৰ ছোৱালী বান্ধৱী তনুজিয়া, কি লৈছা তুমি? চিকেন নাপালা ন? চিকেন নাই, মাছকে লৈ লৈছে। আৰু দেৰি নকৰোঁ, খাই দিওঁ। মনে হৈ যায়। হ্যাঁ
ডাঙৰ গাহৰি গাহৰি এইফালে আমাৰ এওঁলোক বহি গৈছে কৰুণা কি ছিঙিছে অ' মাছ मछली भात मछली जल की रानी খোৱা দেই ৰাইজ ধুনীয়াকৈ খানাটো খাই ল'লোঁ বৰ ধুনীয়া আছিল আমি গাহৰি ভাত খালোঁ কিছুমানে খালে অমলেট আৰু কিছুমানে মাছো খালে একদম ধুনীয়া আছিলে এতিয়া গৈ আছোঁ আকৌ হোটেললৈকে তাৰপিছত আকৌ লগ পাম উঠা উঠা তোমালোক উঠা কি চাই আছা অ' দেৰি মানুহৰ প্ৰগ্ৰেম আছে আকৌ ৰাতিকেলে আমাৰ 6 মান বজাত আমাৰ প্ৰগ্ৰেম হ'ব আমি ধুনীয়াকৈ ৰেডি হ'ব লাগিব এতিয়া গৈ অলপ খানা পিনা খাই এতিয়া আমি আহি পাই গ'লোঁ আমাৰ হোটেল ৰুম আমাৰ য'ত আমাক থাকিবলৈ দিয়া হৈছিল তালৈ আহি পালোঁ অলপ ৰেষ্ট ল'ম আৰু সন্ধিয়াকৈ আহে আমাৰ প্ৰগ্ৰেম হ'ব তাৰপিছত ড্ৰেছ পাতি কৰি সন্ধিয়াকৈ আমি ওলাই যাম প্ৰগ্ৰেমলৈ ৰাইজ এতিয়া মই ফুৰিবলৈ আহিছোঁ আমাৰ ছোৱালী বান্ধৱীহঁতৰ ৰুমলৈ সিহঁতৰ ৰুমটো কেনেকুৱা চাই লওঁ এবাৰ ঐ খুলি দে এইটো সিহঁতৰ ৰুম অ' তোমালোকৰ এটা ৰুম দিছে দুজনী ৱাও আমাৰো এচি আছে কিন্তু এটা ৰুম আমি 6জন আছোঁ দেই ডাঙৰ তোমালোকৰ সৰু ৰুম 2জন আমাৰ ডাঙৰ ৰুম 6জন ৰাজ সিহঁতৰ সৰু ৰুম 2জনী আমাৰ ডাঙৰ ৰুম 6জন ফুটবল খেলিব পাৰি আমাৰ ৰুমত ৰাইজ এইবাৰ আমাৰ ল'ৰাৰ ৰুমৰ প্ৰথমটো ৰুম দেখুৱাই দিছোঁ আমাৰ ল'ৰাক 2টা ৰুম দিছে 2টা মানে বেছিকৈ দিছে আৰু আমি 2টাত বেছিখিনি ল'ৰা আছোঁ প্ৰথমটো এইটো আমাৰ ৰুম এইখিনিত আমাৰ কেইজনমান আছে ইয়াত ফক্সিহঁত আমাৰ চুনুহঁত অভিহঁত এইফালে শৰ্মা বেলেগত আছে ইয়াত নাই এইখিনি আছে আৰু আমাৰ ৰুমটো দেখুৱাই আছোঁ ৰ'ব দেই ৰাইজ এতিয়া আহিছোঁ আমাৰ ৰুমলৈ আমাৰ ৰুমত আছোঁ ইফালে আছে আমাৰ ডাকু ইফালে আছে অৱনী ইফালে আমাৰ মহাকাল এইফালে দীপেন দাই আৰু আমি কেইটা এইটো ৰুমত আমি কেইটা আছোঁ দেই ৰাইজ আমি এতিয়া আমাৰ হোটেল ৰুম এৰিলোঁ এতিয়া আমি যাম প্ৰগ্ৰেমৰ ওচৰলৈ মানে প্ৰগ্ৰেমৰ ঠাইলৈ আৰে মেৰামেৰি কৰি থকা শুনাই আমি মই মানে ব্লগত লিখিতৰ মাজতে আমাৰ কথিতটো চলাই দিওঁ মই আপোনালোকক ক'লে লিখিতত ক'ম আৰু ইহঁতক ক'লে কথিতত ক'ম ইহঁতে লিখিত বুজি নাপায় ৰাইজ আমি ফাইনেলি বিহুৰ ঠাই পাই গ'লোঁ আমাৰ প্ৰগ্ৰেমৰ ঠাই ইয়াত বৰ্তমান সভা হৈ আছে সভাৰ পিছত আমাৰ প্ৰগ্ৰেম হ'ব কেতিয়া এতিয়ালৈ গম পোৱা নাই এতিয়া মুকলিভাৱে আমাৰ তাত যেনেকৈ জেং বিহু হয় ইয়াতে মুকলিভাৱে বহুকেইটা জেং বিহুৰ দলৰ মাজত প্ৰতিযোগিতা হ'ব একেলগে বলক কেনেকৈ হয় এবাৰ আপোনালোকক দেখুৱাই লওঁ আৰু ময়ো চাই লওঁ একেলগে 3-4টাৰ বেছিয়ে হ'ব চাগে জেং বিহু দলে একেলগে প্ৰদৰ্শন কৰিব প্ৰতিযোগিতা একেলগে হ'ব আজিলৈকে চাই পোৱা নাছিলোঁ আজি প্ৰথম চাম মানে কেনেকুৱা টাইপৰ বিহু কি হয় আমি চাম আজি অলপ দেৰিকৈ আমাৰ প্ৰগ্ৰেম আগতে এয়া চাই লওক তাৰপিছত আমাৰ প্ৰগ্ৰেমখন চাব এয়া ৰাইজ আৰম্ভ হৈ গ'ল টকা বিহু একেলগে বহুতকেইটা দলে একেলগে কৰিছে দেই চাওক চাওক প্ৰথমবাৰ চাইছোঁ দেই এনেকৈ ভালৰ পৰা দেখাই দিওঁ ভালেও আছে টিমবোৰ কি বুলি কয় আমি চালোঁ ভাল লাগিল একেলগে বহুতকেইটা টিমে একেলগে প্ৰদৰ্শন কৰিছে প্ৰতিযোগিতা কৰিছে একেলগে ভাল লাগিল চাই প্ৰথমবাৰৰ কাৰণে চালোঁ এতিয়া অলপ দেৰিকৈ আমাৰ প্ৰগ্ৰেম আছে এইফালে আমাৰ নাচনীসকলে ড্ৰেছ কৰি আছে আমিও ড্ৰেছ পাতি কৰি ল'ম এইফালে আমাৰ ৰাণীহঁতে ড্ৰেছ কৰি আছে চাওঁ এইফালে এজনী কোন অঁ এয়া হৈ গৈছে আমাৰ এইফালে আমাৰ মাইনাজনী ক'ত এইজনী ছোৱালী বান্ধৱী চাওঁ হাই কৰি দিয়া ইহঁতে ড্ৰেছ পাতি কৰিলে আমি এতিয়া ড্ৰেছ পাতিখিনি কৰি লওঁ তেতিয়াহে আমি সোনকালে প্ৰগ্ৰাম কৰিব পাৰিম আকৌ ঘৰলৈ গুচি যাব লাগিব আমি প্ৰগ্ৰেম কৰি উঠি এইফালে আমাৰ এওঁলোকে এই আমাৰ বটেকা ড্ৰেছ কৰি আছে এইফালে আমাৰ ৰুবা অভি ড্ৰেছটো কৰি লওঁ নে কি কয় ৰাইজ ইয়াতে আমাৰ প্ৰগ্ৰেম পাতি হৈ গ'ল ধুনীয়া হৈছে প্ৰগ্ৰেম এতিয়া প্ৰগ্ৰেমৰ পিছত ইয়াতে ফটোশ্বুট হৈ আছে ফটোশ্বুটৰ পিছত আমি ভাত পানী খাম আৰু চিধাই ঘৰলৈকে ওলাই দিম
ইয়াতে মিলাই লৈছে বডি মিলাইছে আছে আমি যাম আৰু খোৱা কৰি ৰাইজ আমি প্ৰগ্ৰেম কৰি তাত ভাত নাখালোঁ এতিয়া আহি আমি পাইছোঁহি চতিয়াৰ ওচৰত পাইছোঁহি এতিয়া বাজিছে 12:30 এতিয়া আমি এখন হোটেলত ভাত খাবলৈ ৰৈছোঁ কাজিৰঙা হোটেল এতিয়া আমাৰ এইফালে আমাৰ টচাৰ লোচন আছে ভাতৰ অৰ্ডাৰ দিছে কি ভেজ নে নন ভেজ 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 নহয় ভাত ভাত বুলি কামোৰ দি আছে নন ভেজ লাগিব আমাক এখন ধুনীয়া হোটেল ৰাস্তাৰ কাষতে আছে আমি সোমাইছোঁ ভাত খাবৰ কাৰণে দেখুৱাই আছোঁ এইফালে আমাৰ বহি গৈছে খাবৰ কাৰণে কি নিৰামিষ দিছেনে কি ল'বা এইফালে আমাৰ পক্ষী কি মাছ দিছে নে মাংস দিছে নাই মই অলপ টানে হয় তাৰমানে মাছ মাংস আলু ভাজি কি ল'বা পিছে তুমি কণী অৰ্ডাৰ দিছোঁ কণী ৰাণী আলু ভাজি এইফালে মই আছোঁ ৰাইচ ধুনীয়াকৈ খাই লওক ৰাইচ আমাৰ ৰাতিৰ সাঁজ খোৱা লোৱা হৈ গ'ল আমি খালোঁ এইখন হোটেলত নাম হৈছে কাজিৰঙা জুহাল ঘৰ বৰ ধুনীয়া খানা দিলে আমি অমলেট খালোঁ লগতে মাছো খালোঁ অলপ তাৰপিছত এতিয়া গাড়ীত উঠিম শুই দিম আৰু চিধা গৈ ঘৰত একদম ব'লা ব'লা বৰষুণো পৰিছে ৰাইজ অলপ এতিয়া আৰু চিন্তা নাই ভাত পানী খাই ল'লোঁ গাড়ীত উঠিম পুৰা টোপনি মাৰি ঘৰ পামগৈ ৰাইজ ভাত পানী খাই এতিয়া আকৌ আমি যাত্ৰা আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল যদি ভাল লাগিল মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম এটা নতুন ভিডিঅ'লৈকে তেতিয়ালৈকে বাই বাই